কেতিয়াৰ পৰা এইটো ইনষ্টিটিউচন ষ্টাৰ্ট হৈছে আৰু কি কোৰ্ছ এভেইলেবল? এইটো আমাৰ ষ্টাৰ্ট হোৱা 6 মাহমান হ'ল আপোনাৰ। এইটো লোৱাৰ আছামৰ প্ৰথম ইনষ্টিটিউট হয় মোবাইল ৰিপেয়াৰিঙৰ। আমাৰ ইয়াতে হাৰ্ডৱেৰ ছফ্টৱেৰ গোটেইখিনি মোবাইল ৰিপেয়াৰিঙৰ যিখিনি থাকে আপোনাৰ গোটেইখিনি শিকোৱা হয়। ইয়াতে আপোনাৰ মোবাইল ৰিপেয়াৰিঙৰ A to Z শিকাব পাৰিব। মানে আপুনি 2 মাহ যদি কোৰ্ছ কৰি আহে আপুনি নিজৰ এটা দোকান খুলিব পাৰিব। মানে আপোনাৰ বাইচান্সে যদি কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে 2 মাহত যদি শিকোৱা নহয় তেনেহ'লে আমি আৰু এক্সট্ৰা ক্লাছ দিওঁ। তাৰ কাৰণে কোনো এক্সট্ৰা ফিজ দিব নালাগে। মানে ইনষ্টিটিউচনৰ নামটো কি আৰু ক'ত আছে? আপোনাৰ এইটো টেক ইনফো হয়। এইটো বঙাইগাঁৱত চাপাগুৰি ৰোড নিয়াৰ আপোনাৰ স্বাগত হস্পিটেল হয়। আপোনাৰ এডমিশ্যন চলি আছে আমাৰ, আহিব পাৰে। ইয়াতে থকাৰ সুবিধাও আছে আপোনাৰ। আপুনি য'ৰ পৰা নাহক আপুনি ইয়াতে পাই যাব, মানে সুবিধাখিনি পাই যাব। আৰু মোবাইল ৰিপেয়াৰিঙত A to Z শিকিব পাৰিব। মানে কিবা কোৱালিফিকেশ্যন একো নালাগে, কোৱালিফিকেশ্যন একো নালাগে। আপুনি যেনেকুৱা যিমান দূৰলৈকে আপুনি কৰিছে আহিলে হ'ল, কোনো মানে কোৱালিফিকেশ্যন একো নালাগে। ইয়াতে আপোনাৰ ষ্টুডেণ্টৰ বেনিফিটটো এইটোৱে, আপোনাৰ মোবাইল ৰিপেয়াৰিঙৰ A to Z শিকিব পাৰিব। আপোনাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ মোবাইলৰ বৰ্ড, মানে প্ৰথম আপুনি 1 মাহ আপোনাৰ নৰ্মেল কামখিনি শিকোৱা হয়, বাকী নেক্সট 1 মাহ আপোনাৰ বৰ্ডৰ কামখিনি মানে IC লেভেলৰ কামখিনি শিকোৱা হয়। বৰ্তমান আপোনাৰ চিট ফুল আছে আমাৰ, এডমিশ্যন চলি আছে নেক্সট বছৰ। সেইকাৰণে কোনোবা যদি শিকিব খোজে আহিব পাৰে। মানে এডমিশ্যনৰ সময় কেতিয়া? এডমিশ্যন আপোনাৰ এনে চলি থাকে। ছাপ'জ 2টা বেচ আমাৰ মৰ্ণিং আৰু ইভিনিং। আপোনাৰ মৰ্ণিং বেচটো ষ্টাৰ্ট হৈছে, ইভিনিং বেচটো ষ্টাৰ্ট হ'ব আৰু কেইদিনমানৰ পিছত, তাৰপিছত আৰু মৰ্ণিং ষ্টাৰ্ট হ'ব। মানে এনেকৈ এডমিশ্যনটো চলি থাকে। মানে সেইটোৱে, যোনে মানে এনেকুৱা চাকৰি বিচাৰি বা কিবা এটা কৰিম বুলি ভাবি একো চিন্তা কৰিব পৰা নাই তেখেতসকলক আমাৰ ইয়াতে আহি 2 মাহৰ কোৰ্ছ ল'লে আপোনাৰ নিজে নিজৰ মানে দোকানৰ মালিক হৈ কাম কৰিব পাৰিব। মানে বেলেগৰ আণ্ডাৰত কাম কৰিব নালাগে। আৰু লোকেশ্যনটো আপোনাৰ বঙাইগাঁও নিয়াৰ স্বাগত হস্পিটেল, চাপাগুৰি ৰোড। আপোনাৰ কণ্টেক্ট নম্বৰটো হৈছে 9957271989। কি শিকিব পাৰিছে? ইয়াত আহি মোৰ বহুত ভাল লাগিছে। মই সুদূৰ বৰপেটাৰ পৰা আহিছোঁ। মই নিজে ফাৰ্মাচী কৰোঁ। ফাৰ্মাচী এৰি কিনে ইয়াতে মই শিকিব আহিছোঁ। ভাল লাগিছে। ধুবুৰীৰ পৰা আহিছোঁ না, শিকিবৰ কাৰণে আহিছোঁ না। ফেচিলিটি কেনেকুৱা পাইছে? বহুত ভাল, বহুত ভাল। মই ইয়াতকৈ থকা খোৱা কোনো অসুবিধা নাই। মই কামটো শিকি আছোঁ, লাইফত কিবা কৰিম আৰু।